खुलुमबाय इनसाइड एनि बर'आव आं मितु बर' फैगौ अक्ट'बर दाननि गेजेरावनो तामुलपुर महकुमाखौ आबुं जिल्ला महरै मोननायनि आसा दं। बे बाथ्राखौ बुंदों आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया। मख'जाथाव दि थांनाय आसाम विधानसभा बिसायख'थिनि फोसावदिंनाय मेलाव दानि आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया तामुलपुर महकुमाखौ गोदानै जिल्ला बानायनाय जागोन होनना फोसावदोंमोन। तामुलपुरत नतुन जिल्ला हबो। बेबादिनो थांनाय आसाम आयेन आफादनि रांबावजा जथुमाव तामुलपुरखौ आबुं जिल्ला बानायनायनि बिलखौबो पास खालामबाय आरो आसामनि रांखान्थि मन्त्रि अजन्ता नेवगा तामुलपुर जिल्लानि थाखाय 500 कोटी रां थि खालामो। गोजोनथाव खोथा दि आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया तामुलपुरखौ आबुं जिल्लानि महर होनो थाखाय गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माजों सावरायनानै गासैखौबो थि खालामनाय जाबाय होननानै फोरमायथियो आरो जोबोर खम समनि गेजेरावनो तामुलपुरनि रायजोफोरा बे गोदान जिल्ला तामुलपुरखौ मोननो थांगासिनो होननानै बुंथियो। এতিয়া আমাৰ অলৰেডি বাজেটত পাছ হৈ গ'ল তামুলপুৰ মানে জিলা হিচাপে গঠন কৰাটো। এতিয়া ইয়াৰ যাৱতীয় কিছু কাম আছে, আমাৰ ট্ৰেজাৰী হ'ব লাগিব আৰু অন্যান্য বিভাগবিলাকৰ মানে অফিচবিলাক ডিষ্ট্ৰিক্ট পৰ্যায়লৈ সেইটো আপগ্ৰেড কৰিব লাগিব। গতিকে সেইটো বিষয়ত অলৰেডি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছোঁ আৰু কি কি লাগে মুখ্যমন্ত্ৰী কোৱা হিচাপে মই অলৰেডি লিখিতভাৱে দি দিছোঁ, যাতে আমাৰ ডিষ্ট্ৰিক্টৰ মানে তাতে গ্ৰাউণ্ডত যিদিনা মানে পিঠা কাটিব ডিষ্ট্ৰিক্ট অফিচ হিচাপে যিদিনা মানে আপোনাৰ মানে ঘোষণা হৈ ডিচি বহিব সেইদিনাৰ পৰাই যাতে জিলা হিচাপে গোটেই বিভাগবিলাকো চলি যাব পাৰে। গতিকে মই ভাবোঁ প্ৰায় 1 মাহমানৰ ভিতৰত সেইবিলাক হয়তো মানে ঠিক হৈ যাব অফিচিয়েলি, কাৰণ বিভিন্ন কিবাবিলাক আমাৰ সাব ডিভিজন লেভেলত আছে। গতিকে এটা ডিভিজন লেভেলত আনিব লাগিব। তো ডিভিজনৰ লেভেলত আনিব লাগিলে এটাতো হৈছে যে বৰ্তমানৰ অফিচটোৱে আপগ্ৰেড কৰিব লাগিব আৰু নহ'লে পষ্ট চেংচন কৰিব লাগিব আৰু নহ'লে ডিপৰ্টেশ্যনত দি পালে হ'লেও সেইটো ৰিকগনাইজ কৰিব লাগিব ডিষ্ট্ৰিক্ট অফিচ হিচাপে। গতিকে সেইখিনি কাম এতিয়া চলিছে আৰু সেইবোৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ ফালে সেইটো মানে জিলা কাৰ্যালয়টো উদ্বোধন কৰিম। গতিকে মই ভাবোঁ বেছি দিন ৰ'ব নালাগে, অক্টোবৰৰ ভিতৰত আমি আশা কৰিব পাৰোঁ নেকি? কাৰণ তামুলপুৰৰ ৰাইজে অধীৰ আগ্ৰহেৰে ৰৈ আছে। মই একজেক্টলি অক্টোবৰ বুলি ক'ব নোৱাৰোঁ, কিন্তু অলৰেডি দিয়া হৈ গ'ল। সেইটো লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি ফালে যদি কিছুমান বস্তু ইনচাৰ্জ হিচাপে কৰি দিয়াৰ পিছত যদি চলিব পাৰে তেতিয়া অক্টোবৰত হ'ব পাৰে। বাক্সানিफ्राय दीपक कुमार पाठकनि रिपर्ट इनसाइड एनि बर'।